গোলকগঞ্জৰ কাছখানাত সংঘটিত হৈছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। 2 কণমানি ফুলকুমলীয়া কন্যা সন্তানৰ মাতৃ নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কাছখানাত। যোৱা 14 জানুৱাৰী শনিবাৰৰ পৰা নুৰজিনা খাতুন নামৰ বোৱাৰীগৰাকী নিৰুদ্দেশ হৈ আছে। পিছত নুৰজিনা খাতুনৰ স্বামী আনৰ হুছেইনে পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীত এখন এজাহাৰ দাখিল কৰে। উল্লেখ্য যে নুৰজিনা খাতুন নামৰ বোৱাৰীগৰাকীৰ কন্যা সন্তান দুটিয়ে মাতৃৰ বাবে ব্যাকুল হৈ পৰিছে। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত খা খবৰ লয় যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই। নুৰজিনা খাতুন কোনোবা দুষ্ট চক্ৰৰ হাতত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্বামী আনৰ হুছেইনে। গোলকগঞ্জৰ পৰা বিশেষ প্ৰতিবেদন ইডিট লাইভ। যোৱা শনিবাৰৰ পৰা মোৰ তিৰি নহা হৈছে, একদিনের 11টা বজাৰ পৰা বিচাৰিছো। মইতো ঘৰত নাছিলো, মই হাফলঙত আছিলো। হাফলঙৰ পৰা ঘৰত আহিলো, আহি বিচাৰিছো। থানাত কেছ কৰা হৈছে। পাগলাহাট থানাৰ পৰা আৰক্ষীয়ে তদন্ত কৰিছে, পোৱা নাই। ঘৰত মা দেউতা চবেই আছে, মোৰ 2টা বাচ্চা আছে। এটাৰ বয়স 6 বছৰ আর এটার বয়স হয়েছে, সৰুটোৰ বয়স হয়েছে 3 বছর। মই আৰক্ষীক অনুৰোধ কৰোঁ মোৰ তিৰিক যাতে য'তে নাথাকক তদন্ত কৰি বিচাৰি যাতে আনি দেয়। মোৰ বাচ্চা কান্দি থাকে দিন রাত 24 ঘণ্টা। মোৰ এটাই অনুৰোধ, য'তে নাথাকক। মাৰ কথা দুধ খাং বুলি কয়। কোনোবা দিল্লী বম্বাত লৈ পেলাই বিক্ৰী কৰিল নেকি। মই আৰক্ষীক অনুৰোধ কৰোঁ যাতে মোৰ তিৰিক বিচাৰি আনি দেয়। মোৰ ল'ৰা ছোৱালী দিন ৰাত 24 ঘণ্টা কান্দি থাকে। এটা দুধ খায়, ডাঙৰটোও কান্দে, সৰুটোও কান্দি থাকে। মই অনুৰোধ থাকিল আৰক্ষীৰ ওপৰত।